নমস্কাৰ হিৰণ্য ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দুইটাই ওলাই আহিছোঁ বিললৈ বুলি। বিলৰ পথাৰ ধাননি পথাৰখন চাম, লগত আৰু বিলৰ পৰিৱেশখিনি আমি আপোনালোকক অলপ দেখুৱাম আৰু গোটেইবোৰ পথাৰ যিমানখিনি পাৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি আছোঁ আৰু এইপিনে এখন পথাৰ আপোনালোকে দেখাইছোঁ। চাওক, আৰু এইকেইটা মাটিত খেতি কৰিলে প্ৰায় অলপ খেতিৰ কাৰণে অলপ সুবিধাজনক। বাকী এইকেইটা মাটি অলপ দ আছিল, যাৰ কাৰণে পানীয়ে বুৰি থাকে, যাৰ অসুবিধা হ'ল খেতি কৰিবলৈ। গতিকে খেতি নকৰিলে আৰু এতিয়া তেখেতলোকে এই মাটিকেইটাত সৰিয়হ খেতি কৰিব। গতিকে সৰিয়হ খেতিৰ কাৰণে হাল বাই আছে। আপোনালোকে দেখাইছে দূৰত চাওক, ট্ৰেক্টৰে ইয়াত হাল বাই আছে। এইখিনি মাটি এতিয়া সৰিয়হ খেতি কৰিব। আৰু এইপিনে গৰু কেইটামান আছে, পথাৰত ধান খাই আছে। আপোনালোকে দেখিছে, মানে পালত দিয়া নাই, গৰুৱে ধান খাইছে। চাওক, আৰু এয়া মাটি ট্ৰেক্টৰ হাল বাইছে, সৰিয়হ খেতি কৰিব। আহি আছোঁ আৰু এয়া হ'ল মাটি। চাওক, পথাৰৰ অকণমান দ মাটি। চাওক কি ধুনীয়া ধান হৈছে। চাওক কি ধুনীয়া ধান। চাওক, আৰু এয়া আমাৰ শ্ৰীমতী। আৰু এয়া ৰাস্তাটো বাৰিষা বোকা হয়। এই ৰাস্তাটো অলপ ছিগি গৈছে, বাৰিষা বোকা হয়। লগত এইটো বাঁহৰ সাঁকো এডাল দিয়া আছে। এডাল হ'ল বাঁহৰ সাঁকো, বাৰিষা অলপ অসুবিধা হয় আহিবলৈ। বাৰিষা বোকা হোৱাৰ কাৰণে বাঁহৰ সাঁকো দিছে। খুব ধুনীয়া হৈছে ধানৰ থোক চাব দেই, আপোনালোকক দেখাই দিছোঁ। ধানৰ থোক কি ধুনীয়া। মই আপোনাক এইয়া সোণৰ পথাৰত ইয়াত ধান দাই আছে। চাওক, ফিচাৰীটো তেখেতলোকে কিমান এনেকুৱা কি ধৰণৰ কি কৰিছে আপোনালোকক দেখুৱাম। এইটো ফিচাৰী সেই ঢাপ, এইটো আপোনালোকক দেখাইছোঁ। এয়া চাওক, ফিচাৰী ঢাপটো আপোনালোকক দেখাই দিছোঁ। আৰু ফিচাৰীত কি কি আছে এবাৰ চাওঁ, উঠি চাওঁ। এইটো হ'ল ফিচাৰী। চাওক, এয়া হ'ল ফিচাৰী। পথাৰৰ মাটি, মানে বিলৰ কাষৰ যিটো পথাৰ, সেই পথাৰৰ মাটি তেখেতলোকে এই ধৰণে খান্দি এইটো ফিচাৰী সজাই লৈছে। চাওক, খুব ধুনীয়া এটা ফিচাৰী। সৰিয়হ ছিটাব লৈছা নেকি? হা হা, ছিটাবলৈ ৰেডি কৰিছা? লগত কি সানি লৈছা এইখিনি? টেঙা টেঙা কি কৰিব লাগে? কি টেঙা মোৱাই লৈছা? চুকা টেঙা? অঁ, তাৰমানে অঁ, সেইটো কথা নে? টেঙা ৰসটো দি দিছা ন? ৰসটো দিলে তেতিয়া মানে সোনকালে গাছ দিয়ে নেকি? আচ্ছা, ধুনীয়া। অঁ অঁ অঁ, বহুত দিন থকা মানে হেৰি থাকিলে নতুন জেগা। অঁ 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 অঁ, আচ্ছা, ঠিক আছে। এয়া সৰিয়হ ছিটিয়াবৰ কাৰণে। তাত কি ছাগলী আৰু কি কি পোহা হৈছে? গাহৰি? ধুনীয়া। কুকুৰাও আছে না? ধুনীয়া। অঁ, হাঁহো আছে। ধুনীয়া ধুনীয়া ধুনীয়া। এয়া হ'ল ছাগলী গঁৰাল। এয়া আপোনালোকক দেখাইছোঁ। এয়া চাওক, এটা সৰিয়হৰ খেতি পালোহি। এইপিনে সৰিয়হ ছিটিয়াই আছে, এয়া আপোনালোকক দেখাই দিছোঁ। আৰু এইপিনে সৰিয়হ ছিটিয়াই আছে, এইপিনে ট্ৰেক্টৰ এইপিনে হাল বাই ট্ৰেক্টৰ ৰখিছে। আৰু এয়া হ'ল মাছৰ টঙিটোৰ কাষত মই এতিয়া উপস্থিত পাছফালে আহিছোঁ। ইয়াত মাছ ধৰা আপোনালোকক দেখুৱাম। চাওক, এয়া ফিচাৰীৰ পাছফালে এইফালে এটা পানী, এয়া দেখিছে, ইয়াতো মাছ আছে, মাছ পুহিছে। চাওক, ইয়াত ধুনীয়া
ধুনীয়া ধুনীয়া মাছ বহিছে এয়া চাওক খুব ধুনীয়া এটা ফিচাৰী এয়া এটা ফিচাৰী এয়া হ'ল টঙি ইয়াত তেওঁলোকে থাকি লৈছে আৰু ইয়াত গাহৰি হাঁহ কুকুৰা ছাগলী ইত্যাদি পুহিছে ইয়াত চাওক এয়া হ'ল এটা ফিচাৰী মাছ বহিছে আৰু এয়া হ'ল চাওক সৰিয়হ ছিটিয়াই আছে আৰু এইপিনে দেখিছোঁ এয়া হ'ল গাহৰি চাওক তেওঁলোকে গাহৰি পুহিছে এয়া গাহৰি চাওক কি কি মাছ পোৱা হয় এনেই দাদা অঁ বালিপটীয়া হয় অঁ তেনেকৈ পোৱা হয় ন কেঁকুৰা হয় হয় মিক্স আৰু ঠিকেই 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 সৰু সৰু না হয় খুব ধুনীয়া মাছ পোৱা হয় ন কোনে আহিছে আপোনালোকে ন হয় 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 খাবলৈহে নহয় জানো বিকিবলৈ নালাগে নহয় জানো বাৰু খাবৰ কাৰণে ঘৰত আৰু হয় হয় এয়া এয়া চাওক আপোনালোকক দেখাই দিছোঁ এয়া হ'ল এখন বিলৰ পথাৰ আৰু এই পথাৰৰ দ মাটিত ধান কোনোবা বছৰ হয় আৰু কোনোবা বছৰ নহয় যিহেতু পানী হ'লে অসুবিধা হয় গতিকেলৈ এই বছৰ ঠিক অলপ পানীয়ে অসুবিধা কৰিলে যাৰ কাৰণে দ মাটিখিনিত ধান খেতি নহ'ল আৰু যিখিনি মাটিত খেতি নহ'ল সেই মাটিখিনিত তেখেতে এনেদৰে হাল বাই সৰিয়হ সিঁচিবৰ কাৰণে যা যোগাৰ কৰি আছে আৰু এই পায়ো মই দেখাইছোঁ এয়া চাওক এয়া সৰিয়হ সিঁচিবৰ কাৰণে তেখেতলোকে এনেকৈ হাল বাই মাটি চহাই এনেকৈ সৰিয়হ তলিৰ কাৰণে প্ৰস্তুত কৰি আছে আৰু এয়া হ'ল চাওক এতিয়াও পথাৰত এনেধৰণে পানী জমা হৈ আছে মোৰ পাছফালে এখন নেট দেখিছে এয়া চাওক এই নেটত এনেকৈ বেহাৰ দি মাছ তেওঁলোকে ধৰি ৰাখিছে এয়া চাওক এয়া আপোনালোকক দেখাই দিছোঁ এয়া চাওক মেটেকা এনেকৈ দি এখন বেৰা দি এনেকৈ মাছ তেখেতলোকে সেনেকৈ এয়া এনেকৈ ধৰি ৰাখিছে এয়া চাওক এয়া হ'ল এটা মাছৰ এটা ফিচাৰী দেখাই দিছোঁ এয়া চাওক অঁ খুৰা বহিছেনে এই ফিচাৰী কি আপোনাৰ নেকি আপোনাক ককাই দিব এতিয়া আপুনি হয় হয় এয়া আপোনাৰ ককাইদেউজনৰ হয় হয় অৰ্থাৎ মানে তেখেত এয়া হ'ল ইটো যে দেখিছে এয়া হ'ল একেই এই খুৰাৰ ভাগৰ আৰু এয়া হ'ল খুৰা ককায়েকৰ এয়া দেখাইছোঁ আপুনি এতিয়া ফিচাৰী ৰখীয়া হৈ আছে ন অঁ আচ্ছা 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 হয় সৰিয়হ ছিটিয়াই দিয়া আছে ন ধুনীয়া কিমানমান বিঘা কৰিলে কৰিলে হে 15-20 বিঘামান কৰিলে ধুনীয়া ট্ৰেক্টৰ নিজৰে যেতিয়া নাজানো কিন্তু দৌৰি দৌৰি সৰিয়হ ছিটাইছে নেকি একদম দৌৰি দৌৰি এইটো যিমান সোনকালে মাৰিবা হয় হয় মানে সৰিয়হটো বান লাগিব ভাল লাগে নে লাহেকৈ মাৰিবা সৰিয়হটো বান নালাগে হয় নে একদম পিছলি যোৱা নহয় জানো হয় 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 নহ'লে কাটো ডাউন হয় হয় ইয়াত চাওক তেখেতে দৌৰি দৌৰি সৰিয়হ ছিটাইছে হয় 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 বিঘাত কিমান কেজি ছিটাই আপুনি মেক্সিমাম আগৰ মানুহে ছিটাইছিলে 3 পোৱা সৰিয়হ হয় হয় আজিকালি অলপ সাৰো বেছি দিছে হয় হয় মাটিবিলাকৰ সাৰ নাইকিয়া হোৱা দুখত মানে 1 কেজি মাৰে আৰু হয় কিছুমানে আকৌ 1 কেজি ওপৰত মাৰি পিনে 1.5 কেজিলৈকে কভাৰ কৰিছে হয় হয় 1.5 কেজি হ'লে কি হ'ব জানো হয় গছ হ'ব হয় তোমাক গুটি নহয় হয় গছ হ'ব গুটি নহয় 1.5 কিলো বিঘাত 1.5 কিলো হ'লে গছ হ'লে গুটি নহয় ন
মানে 1 কেজি হয় মই মাছ পাইছে নে চাওঁ এয়া মাছক মেলি দিয়ে ন দিয়ক এই চাওক মাছ চালনীত আহি গৈছে ন চাওক কি ধুনীয়া মাছ চাওক এয়া চাওক এনেকৈ চালনী বাই তেওঁলোকে ইয়াত এনেকৈ মাছ ধৰি আনিছে এয়া চাওক বাইদেউ আহিছে বাইদেউ কিমান সময়ত আহিলে আপুনি আমি 10টা 11টা বজাত আহিছোঁ হয় হয় 10-11 বজাত আহি মাছ ধৰি ন ঠিক আছে হয় 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 এতিয়া আমি এই হাকুডালেদি এই হাকুডাল দেখিছে এই হাকুৰেদি আমি মঠাৰি ইটো পাৰেলৈ যাম ইটো পাৰৰ যিটো সৰিয়হ খেতিৰ যিটো পৰিৱেশ সেয়া আপোনালোকক দেখুৱাম এয়া হাকুডাল যেনে তেনে পাৰ হৈ আহিলোঁ হাকুডালৰ মানে বৰ ওখৰ আৰু পুৰণা দিন হ'ল যিহেতু লটম পটক কৈছোঁ যেনে তেনে পাৰ হৈ আহিলোঁ আকৌ তেনেকৈ ধৰণে পাৰ হৈ অহা বা হাকুৰ উঠা অভ্যাস মোৰ নাই গতিকে খুব ভয় লাগিলে বা যিয়ে নহওক যেনে তেনে সেইপিনে পাৰ হৈ আহিলোঁ এয়া চাওক আমি এতিয়া মঠাৰি পাৰে দিয়ে এই পাৰলৈ বুলি আহি দিছোঁ এয়া চাওক মোৰ পাছফালে ইয়াৰ এটা ফিচাৰী চাওক ৰাইজে ফিচাৰী খান্দিছে তাৰ কাষতে ইয়াও এটা ফিচাৰী এয়া চাওক ইয়াও এটা ফিচাৰী চাওক কিমান এটা দীঘল ফিচাৰী ইয়াত মেটেকা আছে ইয়াত মেটেকা সাজুৰি থৈছে এয়া চাওক কিমান দীঘল এটা ফিচাৰী ইয়াত এনেকৈ বিলত ৰাইজে ফিচাৰী খান্দি তেওঁলোকে মাছ পুহিছে চাওক আপোনালোকক দেখাই দিছোঁ চাওক এয়া হ'ল এতিয়াই হ'ল পানী এই পানী পাৰ হৈ যাব লাগিব এয়া আমি এই পাৰেদি এনেকৈ ফিচাৰী পাৰে পাৰে এনেকৈ আহি দিছোঁ চাওক পাৰে পাৰে এনেকৈ তললৈ আহি দিছোঁ ভালকৈ শুকোৱা নাই মাটিবোৰে চাওক মেটেকা আছে তলৰে মাটিবোৰ এনেকৈ ফাটি আছে এয়া চাওক এয়া আপোনালোকে দেখিছে এয়া হ'ল গজৰাজ তেখেতৰ ভৰিৰ চিহ্ন এয়া চাওক তেখেতৰ খোজ আমি সেই বিলৰ পথাৰত ধান দাবলৈ আহোঁতে ন লুংলুংকৈ ৰাস্তা এটা আছিল ন আৰু এই হ'ল বিৰিঙা কাটি এনেকৈ ৰাস্তা উলিওৱা হৈছে চাওক ইয়াত এয়া সৰিয়হ ছিটিয়ালে চাওক সৰিয়হ ছিটিয়াইছে কিমান ডাঙৰ হৈছে এয়া আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওক সৰিয়হ চাওক এয়া সৰিয়হ অলপ ডাঙৰ হৈছে এইখন হ'ল লেচিয়া নৈ বুলি কোৱা হয় আৰু লেচিয়া নৈ পাৰত এয়া চাওক এয়া যে দেখিছে এয়া হ'ল এটা ম'হৰ খুঁটি অৰ্থাৎ ইয়াতেই মৌ পালন কৰে এয়া হ'ল এটা ম'হৰ খুঁটি আপোনালোকক দেখালোঁ চাওক তাৰ কাষতে এয়াও এটা ম'হৰ খুঁটি এয়া আপোনালোকক দেখাইছোঁ চাওক তাৰ নিচেই কাষতে আৰু এটা এয়া হ'ল এটা ম'হৰ খুঁটি আপোনাক দেখাইছোঁ তাৰ নেক্সট ইটো পাৰে এয়াও এটা ম'হৰ খুঁটি তাৰ নেক্সট ইটো পাৰে এটা ম'হৰ খুঁটি ইয়াত এনেকৈ খুঁটিত মৌ পোহে অৰ্থাৎ মৌ ইয়াত ৰাখে নদীৰে এনেকৈ পাৰত কাৰণ তেখেতলোকৰ মৌ চৰাবলৈ অলপ বিলত পাৰত অলপ সুবিধা হয় ঘাঁহৰ কাৰণে গতিকে ইয়াত বিলৰ কাষতে এনেকৈ তেওঁলোকে খুঁটি পাতি লৈছে লেচিয়া নৈত
এনেকৈ ঢেকীজাল পাতিছে তেখেতলোকে মাছ ধৰিবৰ কাৰণে। এয়া চাওক ঢেকীজালখন আপোনালোকক দেখুৱাইছোঁ কিমান এখন বিশাল ঢেকীজাল। এয়া চাওক এনেদৰে ঢেকীজালত তেখেতলোকে মাছ ধৰে। এয়া চাওক ইয়াৰ নদীত ঢেকীজাল পাতিছে। এয়া আপোনাক দেখাইছোঁ ইয়াৰ নদীৰ ঢেকীজাল। এয়া চাওক ইয়াত দাদা এনেকৈ নাৱত উঠি তেখেতলোকে জেংটো অলপ মেৰামতি কৰি দিছে। লগত এখন ঢেকীজাল আপোনালোকে ন দাদাৰ লগত আপোনালোকৰ নহয় ন এখন? অঁ আচ্ছা, আগতে যিখন ঢেকীজাল দেখিছোঁ সেইখন কাৰ? দাদা লগৰে ন? অঁ আপোনালোকৰ ঢেকীজাল এটা এখনো নাই চাগে ন? দুইখন বেলেগৰ? বেলেগ। অঁ খালি এই জেংটোহে আপোনালোকৰ ন? আচ্ছা ঠিক আছে। এয়া চাওক দাদা এই লেঙি পাতিছে, লেঙি দাঙিছে। এয়া আপোনাক দেখাইছোঁ। চাওক দাদা লেঙি লাগিছেনে? লগা নাই ন? হয় দাদা লেঙি চাইছে। চাওক চাওক নদীৰ পাৰলৈ বুলি আহি দিছোঁ। এয়া চাওক কি ধুনীয়া পানী। চাওক আহি আছোঁ। আচল যিটো মোক সুধিছিল অলপ শিকা আছিল সেয়া আপোনালোকক মই এতিয়া দেখাম। সেইটো পাই সুধিটো আপোনালোকে দেখাম। আহা হা তিতি গৈছে। চাওক চাওক পেন তিতিছে। ধুনীয়া আহি এইটো পাৰ পালোহি। চাওক এই লেচিয়া নদীখনৰ এইটো আচল পুৰণা সুঁতিটো আছিল আৰু এতিয়া যিটো মই উটিয়ালোঁ সেইটো হ'ল নতুনকৈ এটা সুঁতিটো লৈছে। নদীৰ পাৰ হৈ এতিয়া আমি আহি দিছোঁ। চাওক নদীৰ সিটো পাৰ আপোনাৰ দেখালোঁ। নদীখন আগতে যিটো সুঁতি আছিল সেই সুঁতিটো পাত এৰি থৈ নতুন এটা সুঁতি ল'লে আৰু সেই সুঁতিটো এৰি থৈ আৰু এটা নতুন সুঁতি ল'লে। অৰ্থাৎ এতিয়া যিটো আমি সুঁতি আপোনালোকক দেখালোঁ সেইটো এটা নতুন সুঁতি। আগতে দুটা সুঁতি এৰি থৈ এটা নতুন এটা সুঁতি লৈছে। আপোনালোকে নতুন সুঁতিটো এতিয়া আপোনালোকক দেখালোঁ। এয়া চাওক গোটেই ট্ৰেক্টৰ লিক হৈ গৈছে। এয়া চাওক ট্ৰেক্টৰ চিন। অৰ্থাৎ এনেকৈ সৰিয়হ খেতি হাল বাবৰ কাৰণে ট্ৰেক্টৰ যায়। গোটেই ট্ৰেক্টৰ যাওঁতে এয়া চাওক গোটেই ট্ৰেক্টৰ লিক হৈ গৈছে। এইবোৰ ট্ৰেক্টৰ লিক হৈ গৈছে। এয়া চাওক বোকা এতিয়াও ঠায়ে ঠায়ে বোকা হৈ আছে। এয়া চাওক শুকুৱাই নাই। বোকা যেনে তেনে বাচি আহিছোঁ। এয়া চাওক সাঁকোৰত বগোৱা মোৰ অভ্যাস নাই। তেনেকৈ সাঁকোৰত মই বগাই পোৱা নাই। এয়া চাওক মোৰ জীৱনত এয়া সাঁকোৰ বগোৱা খুব বেছি 4 নম্বৰ বাৰ হ'ব নেকি। আগতে এবাৰ বগাইছিলোঁ। ঠিক মই ঘুগুহা গৈছিলোঁ। ঘুগুহাত যাওঁতে গাঁৱত যাওঁতে আৰু প্ৰায় 10 বছৰৰ আগৰ কথা। তেতিয়াই যাওঁতে এখন এবাৰ মই এনেকৈ সাঁকোৰত বগাইছিলোঁ আৰু এবাৰ মই এনেকৈ বৰাচিয়া গৈছিলোঁ। তাত যাওঁতে এনেকৈ সাঁকোৰ বগাইছিলোঁ আৰু এয়া হ'ল মোৰ 4 নম্বৰ বাৰ হ'ব মোৰ জীৱনত মই এনেকৈ সাঁকোৰ বগোৱা। অভ্যাস খুব ভয় লাগিছে। ভয়ৰ মাজেৰে এনেকৈ সাঁকোৰ বগাইছোঁ। এয়া চাওক কেনেকুৱা সাঁকোৰ। সেই বাঁহবোৰ ফাটি গৈছে। চাওক পুৰণা বাঁহ এয়া ফাটি গৈছে। কেইবাডালো বাঁহ এনেকৈ জইন দিছে। এয়া চাওক 3-4ডাল বাঁহ দিছে। এয়া চাওক এইটো হ'ল পানী। চাওক এয়া হ'ল সাঁকোৰ। এনেধৰণে পাৰ হৈ আহিছোঁ। চাওক এয়া হ'ল সেই মথাউৰি আৰু এখন গাঁও মাজত সংলগ্ন কৰি। এইটো ভাগি গৈছে না? পাৰডাল ভাগি গৈছে। এতিয়া ইয়াক এই বাঁহডাল উফুৱাই লগাই দিব পাৰিব নেকি? এই বাঁহডাল পৰি গ'ল, লগাই দিব কিছু লগত। সেইডাল দিয়ক লগাই দিয়ক। পৰি গ'ল তাৰমানে আচলতে পৰি গ'ল। বাছ হৈ গ'ল, পৰি গৈছে মানে।
বাঁহডাল পৰি গৈছিল আচ্ছা ওলাই ল'লোঁ বৰ বিপদজনক হাকুৰত বগোৱা খেতি ক'ত লগাইছে চাবলৈ অঁ হোৱাগৈ নাই ন জেকি আছে মাটিটো ন এতিয়া এইটো পাই যায়নে অঁ যাওক 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 মই বগোৱা নাই নহয় বুজিছেনে লাইফত নবগোৱা খুব ভয় ভয়কৈ পাৰ হ'লোঁ আৰু দেই সেয়া এয়া হাকুৰত বগালোঁ এয়া চাওক এয়া লাইফত 4 নম্বৰ বাৰ বুলি ক'ব লাগিব লাইফত 4 নম্বৰ বাৰ এয়া হাকুৰত বগালোঁ খুব ভয় লাগিলে ভয় ভয়কৈ বগালোঁ ইতিমধ্যে হাকুৰত বোকা যিডাল মাৰি আছিল সেইডাল তলত পৰি আছিল মই ভাবিলোঁ এয়া হাকুৰডাল মাৰিডাল ভাগিয়ে গ'ল নেকি যাব নোৱাৰিমেই নেকি সেনেকৈ ভাবিলোঁ পাছত চালোঁ যে তলত পৰি আছে আৰু দাদাই উঠাই দিলে দেখাইছোঁ চাওক এনেকৈ আমাৰ গাঁও অঞ্চলত ধান ঠেলাত এনেকৈ ডাঙৰি এনেকৈ লৈ যোৱা হয় এয়া দেখাইছোঁ মাছ পোৱা হৈছেনে মাছ পাইছেনে দুই এটা পাইছে হয় 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 অঁ সিহঁতক দি থৈ যাব ন এতিয়া ৰাস্তাৰ পৰা এনেকৈ পথাৰেদি ওলাই দিছোঁ এনেকৈ পথাৰেদি এতিয়া আমি এনেকৈ ঘৰলৈ যাম ইয়াতে হাবিখন দেখিছে ইয়াই আমাৰ ঘৰ ইয়াতে আছে এনেকৈ এতিয়া আমি পথাৰেদি আহি দিছোঁ ঘৰলৈ বুলি চাওক ৰাস্তাৰ পৰা নামি দিছোঁ এইটো হ'ল শ্বৰ্টকাট ৰাস্তা দি ঘূৰি অলপ দূৰ হয় যথেষ্ট দূৰ হয় প্ৰায় 1.5 কিলোমিটাৰ দূৰ হয় সেইটো কাৰণে আমি পথাৰেদি শ্বৰ্টকাট হিচাপে আমি আহি দিছোঁ এয়া আহি আহি আমাৰ পথাৰ পালোহি এয়া চাওক এয়া হ'ল আমাৰ মাটি এয়া দেখাই দিছোঁ এইটো সবাইডোখৰ দেখিছে যে এয়া হ'ল আমাৰ মাটি খেতিটো আপোনালোকক দেখাই দিছোঁ খেতি বৰ ভাল নহ'ল ধান খেতি হৈছে এয়া এনেকুৱা ঠোক হৈছে এয়া চাওক ধুনীয়া ধুনীয়া ঠোক এয়া আপোনালোকক দেখাইছোঁ সেই টৌ পাই এনেকৈ কৰি এটা চিট সেই তালৈকে আৰু নতুন এটা ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ